এক্সপ্ৰেছত যাওঁ 8:45 তাৰমানে আমাৰ হে গাইজ ৱেলকাম টু মাই চেনেল অসমীয়াৰ পৰিচয় পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ মানে আজি যাই আছোঁ যোৰহাটলৈ তো তাৰ এটা ধুনীয়া ব্লগ বনাম গতিকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাব এতিয়া মা আৰু আটা বহি আছে ৱেটিং হলত আৰু মই ইয়াতে বনাবলৈ আহিছোঁ ভিডিঅ'টো চাব বাহিৰত আজি গাইজ বহুত গৰম তো সেইকাৰণে আমি ইয়াতে ৱেটিং ৰুমত বহি আছোঁ মা আছে আটা অলপ বাহিৰত গুচি গ'ল এতিয়া আমি যোৰহাটলৈ যাব ওলাইছোঁ তাৰ ইয়াৰ আগতে মানে হেৰি কৰিম তাৰপিছত পৰা গুৱাহাটীলৈকে যাম 8:30 বজাত আমাৰ ট্ৰেইনখন আছে কাজিৰঙা এক্সপ্ৰেছ A few minutes later. Smriti burhasisu aku alinu ana sopahe prohelika mureka hola khoje khoje thakibo mono ini nakhang bahirat nijor barit namo ষ্টেচনত নামিলোঁ এতিয়া আৰু যোৰহাটলৈ এখন বেলেগ ট্ৰেইন ধৰিব লাগিব এতিয়া আমি বেলেগ কি ট্ৰেইনত যাম যোৰহাটলৈ এতিয়া আমি নাগালেণ্ড এক্সপ্ৰেছত যাম ট্ৰেইনখন আছে 8:45 এতিয়া বাজিল 6:30 এতিয়া 6:30 বাজিল আৰু অলপ সময় ৰখিব লাগিব আৰু ইয়াতে গুৱাহাটী ষ্টেচনতে তোমাৰে নাম সিয়ৰে তোমাৰ সমান হ'ব তুমি জানো বুজানে বহুত ভোক লাগিল গাইজ তো এতিয়া আমি আহিলোঁ এখন ৰেষ্টুৰেণ্টত ষ্টেচনতে থকা ইয়াতে আমি অলপমান কিবা লৈ যাওঁ খাবলৈ The next day. ভালে ভালে ৰাতিটো পোৱালে কিন্তু গাইজ টোপনিয়ে নহ'ল ভালকৈ এতিয়া চাব পাৰিছে মোৰ চকুৰ কি অৱস্থা
কেৱল চাৰিওফালে চাহ বাগানে চাহ বাগান চাওক Hey guys, তো আমি এতিয়া পালোঁ ভালুকমাৰা পালোঁ এটা লাষ্ট ষ্টেচন এটা আছে তাৰপিছত আহি পাম যোৰহাট পৰা আপোনাৰ ইঞ্জিনিয়াৰিং কলেজ 5 কিলোমিটাৰ 5.5 কিলোমিটাৰ হ'ব আৰু ইয়াৰ পৰা আপোনাৰ 4 কিলোমিটাৰ এনেকৈ আমি ৰুমলৈ আহি পালোঁ ইয়াতে আছোঁ আমি দীপ্তি হোটেল তাতে আছোঁ মানে আজিৰ পৰা কালি লৈছে আৰু Preparing duty secretary. এইফালে মায়ে এতিয়া মুখ ধুই আছে অ' মা চোৱা হে গাইজ তো আমি ফাইনেলি যোৰহাট আহি পালোঁ আমাৰ ৰুম হৈ গ'ল ইয়াতে আৰু তো আজি ভিডিঅ'টো এইখিনিলৈ থাকক কাৰণ বেছি দিলে আৰু ভিডিঅ'টো বেছি দীঘল হৈ যাব তো ইয়াতে আহিছোঁ ক'ৰবাত ঘূৰিম গাইজ সেইবিলাক ভিডিঅ'ৰ পাছত বনাই দিম তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ